Hi everyone, welcome back to my channel and this another vlog. So friends, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আন এটি নতুন ভিডিও। So আপোনালোক ভালে আছে না? আশা কৰিছো আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো। So আজি মই আপোনালোকক নতুন এটা ভিডিওৰ সৈতে আকৌ লগ পাইছো আপোনালোকৰ লগত। So আপোনালোকক প্ৰথমে মই দেখাই লম আজি আৰু মই আপোনালোকক কেইটামান প্ৰশ্নৰ উত্তৰ লৈছো মানে কমেন্টৰ আনসাৰ লৈছো। So ভিডিওটো শেষলৈকে চাই দিব কিজানি আপোনালোকৰ কমেন্ট থাকিব পাৰে তাত আৰু ওফালে ৰাস্তাটো দেখিছে হেউজিয়া হেউজিয়া সেইটো মই নিজে বনোৱা নাছিলো সেইটো অটোমেটিক বনি গ'ল তাত মই ফুল গছ লগাইছিলো সৰু সৰু কিন্তু মই তাত ধানৰ পটান মিক্স কৰিছিলো সেইভাবে গছ লাগল ধানৰ গছ সো বহুত কিউট লাগিছে ধুনিয়া আৰু আপোনালোকে কমেন্টত জনাব কেনেকুৱা লাগিছে আৰু মই এইকিদিনতে ইফালে জেৰুৱা নিচিনা অলপ বনাই দিলো কিন্তু ৰং মাৰিবলে নহল কাৰণ আমাৰ এই ডিব্ৰুগড়ৰ অৱস্থা একেবাৰে বেয়া এইকিদিন 10 দিন মান একে লেঠাৰিয়ে বৰষুণ দি আছিল সো সেইভাবে আজি ৰ'দটো ওলাইছে অলপ নহলেতো বাহিৰলৈ ওলাবলৈ দিগদাৰ আছিল আৰু এতিয়া ৰ'দটো তামাম ওলাইছে আৰু ক'বই নালাগে আজিও অলপ অলপ বৰষুণ দিছিলে ইমান টানকৈ দিয়া নাই আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাম মই বনাইছিলো আৰু তাৰ আগতে ভিতৰলৈ যোৱা আগে আপোনালোকক মই এজোপা ফুল দেখাও হেয়া কিমান ধুনীয়াকৈ ফুলি আছে একদম মৰম লগা আৰু বহুত ডাঠ আছে এই ফুলটো আৰু একদম কোমল প্লাষ্টিকৰ নিচিনা দেখে অলপ আৰু এইকেদিন দেখিছিলে আগৰ ভিডিওটোত সো বহুত বৰষুণ আৰু বতাহ দিছিল গম পাইছে অৱস্থা নাইকিয়া হৈ আছিল গোটে ঘৰ আৰু ফুল চুলবোৰ ভাঙি দিলে এজোপাটো গোটে হিল বৰষুণ দিছিল সেইভাবে ইয়াতে পৰিলে কলা কলা কৰি থৈছে আৰু এইবোৰ আজি শুকাইছেহে অলপ ৰ'দত লিয়াই দিলো কাৰণ সেইদিনাখন পানী একদম ভৰ্তি হৈ আছিল পটবিলাক তো তেতিয়াহলে দেৰি নকৰি আপোনালোকক বস্তুটো দেখাই লওঁ বলক আৰু ভিতৰলৈ সোমাই আহিলো আৰু মই ইয়াতে এটা লগাইছো এটো কি আছিল স্পাইডাৰ প্লান্ট ডাঙৰ হোৱা নাই বাৰু বেছি দিন হোৱা নাই 3 দিন 4 দিন মান হৈছে আৰু এফালে এটা স্নেক প্লান্ট তাত মানে পানী পৰিছিল বাবে মই এটা ভিতৰত ৰাখিছো আৰু ধুনিয়া হৈছে আৰু মই এমব্ৰইডাৰী কৰিছিলো কেনেকুৱা হৈছে কমেন্টত জনাব নাজানো মানে ইমান ভালকে তথাপিও এনে সেইদিনাখন বৰষুণ দিছিল কাৰণে কৰি আছিলো আৰু আসল বস্তুটো দেখাও এতিয়া এইয়া এটো বাঁহৰ বনাইছিলো ভাবিলো আপোনালোকক দেখাই দিও কিন্তু ভিডিও নিদিলো কাৰণ ক্ৰাফটৰ ভিডিও দিলে মানে DIY ভিডিও বিলাক দিলে মানে আপোনালোকে চাবলৈ মানে ইমান নাচাই মানে ভিডিওটো সেইভাবে মই দিয়া নাই হেনেকুৱা ভিডিও আজিকালি সো আপোনালোকে যদি কমেন্ট কৰি জনায় তেনেকুৱা ভিডিও দিব লাগে মানে এনেকুৱা ক্ৰাফটৰ ভিডিও কিবা কিবি বনোৱা সো তেতিয়া মই দিম নহলে নিদিও বুলি ভাবি থৈছো আৰু এতিয়া আপোনালোকৰ কমেন্টৰ আনসাৰ বিলাক দিও বলক আৰু মই ইয়াত আছো ও তাত চেয়াৰ এখন নিলো তাত বহিলম বলক তেতিয়াহলে আহি গলো আৰু মই আপোনালোকৰ কমেন্টবোৰ এই বহিত লিখি থৈছো কাৰণ মোৰ ওচৰত দুটা ফোন নাই সেইভাবে মই ইয়াতে লিখি থৈছো সো মই ইয়াৰ পৰা পঢ়ি আপোনালোকক কৈ যাম আৰু নামৰ সৈতে কম সো আপোনালোকে শুনি থাকিব বলক তেতিয়াহলে ষ্টাৰ্ট কৰো প্ৰথমটো আছে হিৰেছৰ তিনিকুৰিয়া সো তেখেতে মোক কৈছিল মেখেলাখনৰ ফুলপাহ কেনেকৈ বাচিছা দিবাচোন সো মই এটা ভিডিওত মই যিটো বগা কাপোৰ এতিয়া বৈ আছো হেজোৰ মই দেখাইছিলো কিন্তু ফুলটো দেখুৱা নাছিলো সেইভাবে মই আজি ফুলটো দেখাই দিছো এই স্ক্ৰিনত আপোনালোকে দেখিব পাইছে সো ভালকে চাই লওক আৰু নেক্সট প্ৰিয়া শইকীয়া ডবোৱা বছাত বৰ তুলি এটো টাইপিং মিস্টেক হল গুল তুলিব পাৰি নাই লিখিলে সো এটো ফুল তুলিব পাৰি নাই কৈছে ডবোৱা বছাত বাছি বৰ তুলি
চ' পাৰি মই সেইটোতে তুলি থৈছোঁ, কাৰণ এইটো ডবোৱা মূৰত বচা হয় এই ফুলটো, যিটো আপোনালোকে স্ক্ৰীনত দেখিব পালে এই ফুলটো। চ' পাৰি, আপোনালোকে বাচিব পাৰে। আৰু নেক্সট সংগীতা বৰগোহাঁই, আৰু তেখেতে কৈছে দহি বটা সূতাটো কি সূতা হয়। আৰু মই এটা এই ভিডিঅ'টোত ওপৰত দেখিব পাইছে আপোনালোকে, এই ভিডিঅ'টোত মই গামোচাত দহি বাতিছিলোঁ, আৰু তাত মই সূতা কচা নক'লোঁ বাৰু, দহি বটা সূতা বুলি। আৰু সেই সূতা কচা তেনেকৈ নাম নাই, সেইবাবে দহি বটা সূতাই হয়। দোকানত যদি আপোনালোকে দহি বটা সূতা বুলিয়ে খোজে, সেই সূতাটো দিব। আৰু দহি বটা সূতা 3 বিধমান পোৱা যায়। এবিধ একদম পিছল, আৰু এবিধ অলপ খহটা, অলপ জিলিকনিটো আছে, আৰু এটা গুলি পায়। চ' গুলিটো অলপ দাম আছে, সেইটোত কম সূতা থাকে, সেইটো নোলোৱাই ভাল চাগে, মোৰ মতে ইমান ভাল নালাগে। আৰু সেই সূতাখিনি অলপ খহটা। আৰু যিটো মই নেচা লওঁ সেইটো ভাল, কিন্তু বহুতে নেচাটো ল'বলৈ বেয়া পায়। নেচাটো কাৰণ কাটি ল'ব লাগে, আকৌ উলিয়াব লাগে, সেইবাবে অলপ টান পায়। চ' মই নেচাটোৱে ভাল পাওঁ। আৰু আছে গীতিশ বৰা, ভাল লাগিল, ক'ত ঘৰ, আগুৱাই যোৱা। চ' থেংক ইউ, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ ঘৰ হৈছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চিটি হয়, আৰু গাঁও হৈছে কাৱৈমাৰী। চ' নামৰূপৰ ওচৰতে কাৱৈমাৰী গাঁও। আৰু মই আপোনালোকক এই ভিডিঅ'টোৰ পৰা আপোনালোকক মোৰ এড্ৰেছটো, মানে যিটো গাঁৱৰ নামটো, মই একদম ভিডিঅ' প্ৰথমতে লিখি দিম। চ' আৰু নুসুধিলেও হ'ব, হয়নে? চ' মই তেনেকুৱা কৰিম। আৰু আগুৱাই যোৱা গৈছে। চ' মই আপোনালোকৰ মৰমবোৰৰ মাজে মাজে আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকে এনেকৈয়ে মৰম দি যাওক, আৰু চাই থাকক মোৰ ভিডিঅ'বোৰ। আৰু লাষ্ট আছে মুন গগৈ, তেখেতে কৈছে ৰিহা চাদৰত বৰ ফুল কেনেকৈ তোলে। ৰিহা চাদৰত মানে বৰ তুলি ফুলটো তোলে, যিহেতু সেইবাবে যেতিয়া আমি তাঁতখন বৰ তোলা হয়, তেতিয়াই সেই যিটো কেঁচ তোলে, সেই কেঁচটোৰ কাৰণে বৰ তুলি লয়, তলৰ ফালে তোলে। মই কিন্তু তুলি নাই পোৱা, দেখিছোঁ। চ' মই যদি কেতিয়াবা লগাওঁ, তেতিয়া আপোনালোকক দেখাম বাৰু, কিন্তু এতিয়াতো মই দেখাব নোৱাৰিম যিহেতু। চ' সেইটো তলৰ ফালে তুলিব লাগিব বৰটো। আৰু কমেণ্টবোৰ ইমানেই আছিল। আৰু বহুতে মোক সুধিছিল তোমাৰ কণ্টেক্ট নম্বৰ। চ' মোৰ কণ্টেক্ট নম্বৰ এটা অনলি হোৱাটছএপ নম্বৰ, এইটো বিজনেছ একাউণ্ট ওপৰত দি দিছোঁ, এইটো আপোনালোকে চাই ল'ব পাৰে। আৰু মই এটা কাম কৰিছোঁ, আপোনালোকক প্ৰতিটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চেক কৰিব, তাত মোৰ হোৱাটছএপ নম্বৰ থাকিব। আৰু মোৰ ইনষ্টাগ্ৰাম আছে, ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব পাৰে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আৰু ফেচবুক লিংক দি দিম। চ' আপোনালোকে তাত ক্লিক কৰিব। আৰু হৈ গ'ল, আজিলৈ ইমানেই আছিল কমেণ্ট। আৰু আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি যাব মোৰ চেনেলটো, আৰু ছাপোৰ্ট কৰি যাব। চ' আপোনালোকক আৰু এটা বস্তু দেখাওঁ ৰ'ব। আৰু মই যিহেতু এইকেইদিন ভিডিঅ' বনাবলৈ সময়ে নাপালোঁ, নহয়, কাৰেণ্ট নাই আছিলে, মানে কমেও 5-6 দিনমান নাহিলে কাৰেণ্টটো। কাৰণ বৰষুণ যেনেকুৱা দিলে সেইদিনাখন, বতাহ অহা দিনাখনতো ক'বই নালাগে, গছ ভাঙিলে, তাঁৰ বহুত ছিঙিলে, সেইবাবে কাৰেণ্ট অহা নাছিল। আৰু আজি আপোনালোকক লগ পাইছোঁ আকৌ বহুত দিনৰ মূৰত। এইফালে ফুলৰ টাব এটা বনাইছিলোঁ, ৰ'ব ওচৰৰ পৰা দেখাওঁ। এইটো অলপ ডাঙৰকৈ বনাইছিলোঁ মই, এইটো কমেও 9-10 ইঞ্চিমানৰ হ'ব, কাৰণ মই এনেকুৱা পথ এটাও নাই হৈছিলে, সেইবাবে মই এটা বনাইছিলোঁ লাষ্ট। এইটো মই কিন্তু ভিতৰত মাটি ভৰাই ল'লোঁ দেই, আগে দাঙিব পাৰিম নে নাজানো। এইটো মই অলপ ভালকৈ শুকাব দিছোঁ, কাৰণ যদি নুশুকাই ভাঙি যাবতো, কাৰণ ইয়াৰ ভিতৰত বালি নাই, সেইবাবে বালি দি বনালে উজু হয় উলিয়াবলৈ। আৰু মাটি দি ফাৰ্ষ্ট টাইম বনাইছোঁ, সেইবাবে ওলাব নোলাবতো এতিয়া ডাউট হৈছেই। সেইবাবে মই ভালকৈ শুকাই লওক বুলি ভাবিছোঁ, কমেও 10 দিনমান শুকাই লওক। আৰু এইফালৰ এদিন মই টানি পাইছিলোঁ, অলপ ফাটি গৈছিলে, সেইবাবে এইডোখৰৰ পৰা সেইফালডোখৰ আকৌ মাৰি দিলোঁ ওপৰত। চ' এইডোখৰ অলপ ভালকৈ শুকাই লওক। এইডোখৰত 3 দিনমান হৈছে, 3 দিনমান শুকোৱাটো নায়েই, কাৰণ বৰষুণ, আজিহে ৰ'দ ওলাইছে। সেইবাবে এইফালডোখৰতো অলপ ভাল হ'ল বুলিয়ে ভাবিছোঁ। এইডোখৰ 4-5-6 দিনমান হ'লগৈ। এইডোখৰ অলপ শুকাই লওক আৰু 4 দিনমান, তাৰপিছত দাঙিম। আৰু
দাঙিলে মানে আপোনালোকক দেখাম বাৰু কেনেকুৱা হয়গৈ ন, আৰু ভাগিলেও দেখাম আপোনালোকক যদি দাঙিব নোৱাৰোঁ। কষ্টকৈ বনাইছিলোঁ, কি হ'ব নাজানো আৰু এতিয়া। আৰু সেইফালে বগা কচুখিনি বহুত ধুনীয়া হৈ গৈছে এইকেইদিন বৰষুণ পালে যিহেতু। আৰু মই এইখন ৰং মাৰিম বুলি ভাবিছোঁ, ৰং কৰিম আৰু চিলভাৰ কালাৰ কৰিম বুলি ভাবি থৈছোঁ। আৰু আজি বতৰটো অলপ ভাল কৰিছে, যদি কাইলৈ কৰে পৰহিলৈ কৰে কোনোবা এদিন কৰিম আৰু এইকেইদিনতে। আৰু বোকা শুকুৱাই নাই, আমাৰ চোতালখন বোকা হয়, দেখা নাই চাগে আপোনালোকে, কিন্তু বোকা হৈ আছে অলপ অলপ। আৰু চাৰিওফালে মানে আমাৰ এইফালে অলপ ওখ হয় পথাৰবিলাক, সেইবাবে পানী চানী হোৱা নাই। কিন্তু এইফালে মোৰ পিছফালে পথাৰ আছে, সেইফালে পানী হৈ গ'ল আৰু মাছো আহিছে এজনী দুজনী। আৰু আমাৰ এই পদূলিৰ আগৰ পুখুৰীটোত পানী ভৰ্তি, আৰু হাঁহ দুজনী আছে, সেইকেইজনী চৰি থাকে, আমাৰ নহয় কিন্তু ভাল পাইছে চাগে পানী যিহেতু। আৰু লাওজোপা যে মৰা নাই এতিয়ালৈকে, পানী ওপৰলৈকে পোৱা নাই, এইটো অলপ ওখ হৈ গ'ল জেগাডোখৰ, সেইবাবে পালেতো মৰিব সেইবিলাক। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰিব মানে আপোনালোকে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, কাৰণ বাকীবিলাকেতো ছাবস্ক্ৰাইব কৰিয়ে থৈছে, আৰু তেওঁলোকে কৰিলে মানে আকৌ এবাৰ আনছাবস্ক্ৰাইব হ'ব। চ' সেইটো নকৰিব। চ' যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ মানে বাই বাই, আকৌ এটা ভিডিঅ'ত লগ পাম।